কন্যা পালা নদীৰ পাৰো কন্যা পালো তাতে পরে হুদু তাতে পৰে সুধো বাহ 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 সঁচাকে বলে না আমি ভাই নাচনা চলি বুয়ারিকে লাগবে বাহ বাহ ভাইরাস করি কবাও লাস খুনবাও লাস লাগছি ভাইরাস তো গাইস ফাইনালি স্কোচৰ ভিডিঅ' শ্বুট কমপ্লিট হৈ গ'ল। তো স্কোচ কেনে লাগিল ৰিয়েকশ্যন একদম মানে পাতলি তো হে গাইজ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰ খবৰটো একদমেই মজা তো গাইজ আজি এটা ধামাকেদাৰ ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ তো গাইজ আজি হৈছে আমাৰ ইয়াতে কালী পূজা তাৰোপৰি আজি কেইদিনমান আগতে মই বুঢ়া স্কচক লগ কৰিছিলোঁ তো আমাৰ একে চকুত দিছিল মানে সি মোক ফোন কৰিছিল যে ভাই মই গুৱাহাটীফালে আহি আছোঁ গতিকে যদি লগ কৰা লগ কৰিব পাৰিবি মই ক'লোঁ বোলে হ'ব দে তাৰপিছত গ'লোঁ যাই কিনে লগ কৰিলোঁ কৰি উঠি কিনে পুৰা একদম গম লাগিল তো আপোনালোকে ফাৰ্ষ্ট সেইখিনি চাওক তাৰপিছত আমি আজি আমাৰ ইয়াতে কালী পূজাও মানে আমাৰ চকত বহুত ডাঙৰকৈ পতা হয় প্ৰত্যেক বছৰে চ' এতিয়া কালী পূজাত যাম সন্ধিয়া তো এতিয়া প্ৰায় 1টামান বাজিল চ' এতিয়া আপোনালোকে সেইখিনি চাই লওক তাৰপিছত সন্ধিয়া লগ পাই আছোঁ গাইজ এতিয়া আমি কৈছোঁ বুঢ়া স্কুলক লগ কৰবা আৰু এইফালে নিয়ৰ আছে আৰু হেণ্ডেলি ধৰিছে আৰু একফালে মই ক্লাছ ধৰিছোঁ গাইজ খুব লাগছি এতিয়া বলক পুৰা একদম মানে পালকিত ৰখিছে দেই যাব ৰেচ যাব তো গাইজ এতিয়া আপোনাৰ তাকে বলক তাৰপিছত লগ পাই আছোঁ গাইজ ফাইনেলি এয়া বুঢ়া স্কচ কিবা এটা কৈ দিয়া এইবাৰ মানে তোমাৰ খাই আছো আমাৰ এই ক'ব এয়া হৈছে মালতী মানে আমাৰ স্মাইলিং আছামত ৰলটো কৰিছিল হিজৰাৰ তো আপোনালোকে নিশ্চয় চিনি পায় ইজদাৰ কৰা নাই ইজদাৰ নহয় কিন্তু মই একবাৰ মালতীৰ মাতটো কিবা এটা সাবস্ক্রাইব কৰিবা শ্বেয়াৰ কৰিবা বাকি কিবা কবি নেকি তই নকওঁ একো নকওঁ তই হিয়া বুলি আছে না নাই আছে গাইস আছে ভালকে কও তাহলে দশটা আমি যেটা খাবি দি দে না দিব তো লাস্ট এটা ডাইলগ মার দিছো আর শেষ নদী পারো কন্যা পালা নদীৰ পাৰো কন্যা পালো বাহ বাহ তাতে পরে হুদু তাতে পৰে সুধো বাহ 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 সঁচাকে বলে না আমি ভাই নাচনা চলি বুয়ারিকে লাগবে বাহ বাহ চালে আপোনালোকে ক্লিপখিনি মানে সেইখিনি কথাখিনি তাৰপিছত আমি বিয়া খাব গ'লোঁ বুঢ়া স্কচক লগ কৰি কিনে সেইকাৰণে বিয়া চিয়াৰ হেৰি নকৰিলোঁ তো এতিয়া মই গা চা ধুই পুৰা একদম ৰেডি চক চুলি পুৰা একদম জিকিছে চ' গাইজ আপোনালোকে মানে অলপমান ভাতিবিলা যাই আছোঁ একেলগে আৰু আমাৰ কাষৰ এটা চলি যাব মানে আমি দুয়ে ব্লগ বনাম মানে সেইকাৰণে একেলগে যাম যোনে কেমেৰাত উঠি নাৰ্ভাছ হয় তাক নি লাভ নাই গাইজ যাই ধৰক কেমেৰাত ক'ব পাৰে বোলে অঁ এই না তাক নি ভাল লাগে চ' সেয়ে তো গাইজ ফাইনেলি মই ফুল ফিল ৰেডি হৈ গ'লোঁ আৰু ইয়াত চাওক পূৰা একদম জোতা এটা পিন্ধি ল'লোঁ জোতা ল'লোঁ এইটো পেণ্ট এইটো চলা পূৰা একদম সেয়া গুড ড্ৰেছ টাইপ তো মানে একচুৱেলি পিন্ধি ভাল লাগে মানে আছে চলা হৈ গৈছে এইটো সেইদিনা আনিছে ৰাসৰ পৰা মাদাৰে তাৰপিছত আনি গৈছে কেইটামান চলা আছে তো এতিয়া জেকেটটো লওঁ লৈ কিনে ডাইৰেক্ট যাওঁ আৰু ইমান ঠাণ্ডাও এতিয়া পৰা নাই ৰাতিলৈ পৰিব কিন্তু এইটো মই জানো তো জেকেটটো এতিয়া চাইকেলতকৈ লৈ যাওঁ ফাৰ্ষ্ট দোকানৰ কৰি যাওঁ দোকানৰ পৰা লৈ কিনে যাওঁ দুজন ল'ৰা সিও আহিছে তো বলক টাইম হৈ গ'ল আপোনাৰ চাই দি আছোঁ চাৰে 4টা তো গাইছ এতিয়া চাৰে 4টা হ'ল তো এতিয়া যাওঁ আৰু আমাৰ ঘৰটো আন্ধাৰ দেখি না তো ইয়াৰ লাইটটো দি থৈ দিছোঁ সেইকাৰণে মানে ৰুমটো আন্ধাৰ একদম সেইকাৰণে তো এতিয়া বলক এইফালে চাওক পূৰা একদম ছানছেট পূৰা একদম আন্ধাৰৰ ভিউ মানে সূৰ্যটো গেল লওক পুৱা আহিছিল আৰু এতিয়া গেল আৰু এতিয়া মই দোকান পালোঁৱে প্ৰায় এই চকটো পালোঁৱে আৰু মানে যিমান আন্ধাৰ হৈছে মোবাইলটো পূৰা একদম বগা দেখি দিছে গাইছ বহুত আন্ধাৰ হৈছে তো মানে কিবা ইমান কোৱালিটি ভাল হৈছে নাজানো আৰু যাই পালোঁৱে আৰু সেই তাতেই পল্লো তো গাইছে আমি ফাইনেলি গেট আহি পালোঁ আৰু এতিয়া সোমাই আছোঁ ব্লক আৰু এইফালে পিছফালে চাওক আপোনালোকে মানুহ প্ৰায় কেনে ভইচ অভাৰ কৰি থাকিব লগা হৈছে গাইছ আৰু গাইছে অহাৰ লগে লগে মোৰ এখন কিতাপ ভাল লাগিল এয়া চব প্ৰতীক প্ৰীতি তো বহুত ভাল লাগিছে কিতাপখন বহুত মানুহৰ ছবি আছে আৰু তো এইখন কিনিলোঁ দক ফাইনেলি
ফাইনেলি আমি ইয়াত আহি পাইছিলোঁ কিন্তু মানে কি হ'ল যে আপোনাৰ মানুহ একদম অভাৰ আৰু ভিডিঅ' কৰিব নোৱাৰি আৰু ইয়াত চম্পক আছে হাই কৈ দি হাই আৰু ইয়াত প্ৰেম আছে হাই বোলে এতিয়া বলক আৰু একবাৰ যাওঁ এতিয়া সেয়া চেয়া কৰি কিনে ডাইৰেক্ট ঘৰকে যাম আৰু মানুহ যাই আছে দেখছি না যা 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 গাইজ আমি এতিয়া চাহ খাব আহিছোঁ চম্পক আছে মই আমাৰ বাবু কিহে দিবা চাহ দে কাৰণতে চাহ নাই দোকানকে তো গাইজ প্ৰায় 10টা বাজে আৰু এতিয়া খাই যাব লাগে আৰু মানুহ চব অলপ মানুহ কমছি আহাতকৈ আহিনা চম্পক গাইজ আমি ফাইনেলি ওলাই গ'লোঁ আৰু শেষ পূৰা একদম তো চম্পক কিবা এটা লাষ্টত কি ক'ম আৰু এই চম্পক বাইদেউ এটা চেনেল আছে লিংকটো ডিছক্ৰিপশ্যনত থাকিব আপোনালোকে চাব আৰু এইফালে ফোন আছে বাই 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 আমি বাটতে লগ পালোঁ মানে পাব্লিক ৰিয়েকশ্যন হ'ব ইফালে চাওক পূৰা একদম স্কচ ভাই মাস্ক চাস্ক মাৰি লৈছে আৰু তাৰোপৰি আমাৰ যিটো মালতী বুলি কৈছিলোঁ মাকা হ'বলৈ গৈছে এতিয়া তো এতিয়া ষ্টাৰ্টিং হ'ব আৰু হৰি কবা উলাস শুনবা উলাস প্ৰেমৰ ভাইৰাছ হৰি কবা উলাস শুনবা উলাস লাগছি ভাইৰাছ একবাৰ আহিল এটা বেমাৰ কাণত চূণ লোৱা এইবাৰ আহিল আৰু এটা ডেংগু মহে খাৱা 13 চনত কিবা আহে লাগি আছে চিন্তা পক্ষী কবা উলাস শুনবা উলাস নাকত লাগে লাজ হৰি কবা উলাস শুনবা উলাস নাকত লাগে লাজ আজিকালিৰ কিছুমান ল'ৰাক কণা ভূতে ধৰছি মোবাইল ভাইৰাছ মাথাত লাগি মগজ হেং মাছি বিয়া হোৱা বোৱাৰী গিলা পলে নিচি পক্ষী কবা উলাস শুনবা উলাস লাগছি ভাইৰাছ পক্ষী কবা উলাস শুনবা উলাস লাগছি ভাইৰাছ মান সন্মান খালা পুৰি মান নাই মাৰি তিৰি ঘৰ সংসাৰ এৰি গেছি কিনো মোহত পৰি কোনটো হতে পলে গেছি কেঁচুৱা চলি এৰি হৰি কবা নৰি শুনবা নৰি কি যে দুৰ্গতি হৰি কান্দা কাটা হাৱা ৰাৱা কি যে দুৰ্গতি কান্দে চলি কুহা কৰি মাকৰ গাখীৰ খাব নাপাই ডিঙিত লাগে গাঠি তো গাইজ ফাইনেলি স্কচৰ ভিডিঅ' শ্বুট কমপ্লিট হৈ গ'ল তো স্কচ কেনে লাগিল ৰিয়েকশ্যন মানে মই মাৰ খাব লগা কণ্ডিশ্যন হৈ গৈছে একদম মানে পাব্লিকৰ ৰাগ উঠিছে একদম পাব্লিকৰ ৰাগ উঠিছে এয়া চাওক মালতী যোনীকে পূৰা একদম মানে হিজৰা হৈ কিনে পূৰা একদম তাহাল্লা মচাই দিছি তো কি ক'বা বহুত ইনকাম হৈছে গাইছ অঁ বহুত কৰিলোঁ এতিয়া চাওক অঁ আৰু কিমান টকা ইনকাম হ'ল বহুত হৈছে চাওক এইটো ঘূৰি সমীর ও সমীর কি আই মাই খাইছা ই মাই খাইছি নাকি খাইছি জুইপুয়া ভাইছা জুইপুয়া খুড়া পুরা জুইপুয়া খুড়া হাই ইফলে চাওক কেনা ওই দে তো গাইছ মস্ত ঠাণ্ডা হ'ব দে তাৰ কিমান তোলা বাই বাই লগ পাম ভিডিঅ' কথা কিন্তু পাবা লাগব একদম দিম ঠিক আছে বাই বাই যিমান যি ঘটনা হ'ল আপোনাক কি তাৰে ডাঙৰ কওঁ মানে কমিটিত আমাক ৰাখিছিলোঁ মানে মোক নহয় দিয়কচোন যোনে দুটাই হৈছিল যোন হিজৰা মানে সুমিত আৰু এটা ল'ৰা হৈছিল
স্কচৰ লগত আহিছিল তো স্কচ মই আমি এনেকৈ কেইটা আছোঁ আৰু বাকী তাহাককেইটাক ক'লাক কিবা কিবি হ'লে ভাল কৰবা নাংগিছিল তাৰপিছত তাৰ না এনেকৈ হ'ল তাৰোপৰি এনেকৈ আৰু বাচি কিনে আহিলোঁ দিয়ক আৰু কিবাকে মুঠতে কিন্তু মানে ভাল লাগছে বস্তুটো তো এতিয়া বলক তো এই ভিডিঅ'টো ইয়াতে এণ্ড কৰিবলৈ লৈছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিবা শ্বেয়াৰ কৰিবা লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা বাই বাই